এভৰিৱান গুড মৰ্নিং সকলোকে মোৰ চেনেললৈকে স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱাই গোটেই কাম বন কৰি আজৰি হ'লোঁ, আদিকো খুৱাই মেলি আজৰি হ'লোঁ। এতিয়া মই নিজৰ ব্ৰেকফাষ্টটো বনাওঁ। মই আজি চিলা খাম বুলি ভাবিছোঁ। আটা, চাউলৰ গুড়ি আৰু চুজিৰে মই চিলাটো বনাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰথমতে মই আটা লৈ ল'ম অলপ। ইয়াতে দিম চুজি, আৰু দিম মই অকণমান চাউলৰ গুড়ি। যিহেতু মই কমকৈ বনাম তো কমকৈ লৈছোঁ মই আমাক। ইয়াতে মই এতিয়া নিমখ অলপ দি দিছোঁ। এইখিনি পানীৰে গুলিব লাগিব। হৈ গ'ল। এতিয়া টাৱা এখন গৰম কৰি তাত তেল দি মই বনাম। ৰাতিপুৱাই যিহেতু মই ৰিফাইন তেল নাখাওঁ, মই মিঠাতেলেৰেই বনাম। গেছটো অকণমান মিডিয়ামত ৰাখিলেই হ'ল। মই যিমান পাৰোঁ হেল্ডি খাবলৈ ট্ৰাই কৰোঁ। একদম কম টাইমতে হয়, বনাবলৈ 10 মিনিটো নালাগে। জাষ্ট বস্তুখিনি ভালদৰে 3টা বস্তু কম্বাইন কৰি পেলাই বেটাৰটো বনালে হ'ল আৰু ধুনীয়াকৈ আমাৰ চিলা ৰেডি হৈ গ'ল। এতিয়া মই নেক্সটখনত তেল নিদিওঁৱেই, তেল নিদিয়াকৈ বনাম। যিখিনি আগৰ তেল লাগি আছে সেইখিনিতে বনাম। ইয়াতে ইমান তেলৰ জৰুৰত নাই। মোৰ লাল চাহ ৰেডি হৈ আছে। এতিয়া চিলাৰ লগত লাল চাহ একাপ ৰাতিপুৱা খোৱাৰ মজাই বেলেগ। দেখিছে, তেল নিদিয়াটো বেছিহে ধুনীয়া হৈছে দেখিবলৈ। আমাৰ চিলা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে মেয়নিজ দিম আৰু লাল চাহৰ লগত খাম। কাপোৰ ধুব আছে, কাপোৰটো চলাই দিওঁ। চাৰ্ট দিয়ে থৈছিলোঁ, কাৰেণ্ট ইয়াত বহুত গৈ থাকে, আকৌ মাজতে ৰখি যায়। এতিয়া কাৰেণ্ট আহিলে আকৌ ৰিষ্টাৰ্ট কৰি দিছোঁ আৰু। গা পা ধুই আজৰি হৈ ল'লোঁ। এতিয়া অকণমান কাম আছে, কাম কেইটামান কৰিম। কাপোৰ কানি অকণমান ভৰাব আছে। গৰম কাপোৰবিলাক আধা আধি ভৰোৱা হৈছে, আধা আধি ভৰাব আছে। ভৰাব লাগিব। অকণমান গা ধুই এনেকৈ পৰিৱেশটো চাই ভাল লাগে। অকণমান সময় চাওঁ এনেকৈ। কাপোৰখিনি ভৰাই আছোঁ মই যিমানখিনি পাৰোঁ। বেগ এটাত থৈ বক্স পালেঙত ভৰাই দিম। ভৰাইছোঁ মই যিমানখিনি পাৰোঁ। বেগ এটাত থৈ বক্স পালেঙত ভৰাই দিম। আদিও এনেকৈ চাটৰ পৰা অকণমান তলত এনেকৈ মাটি থাকে।
এনেদৰে ই তলেৰে যোৱা গাড়ী চাড়ীবোৰ চাই ভাল পাই থাকে আৰু ইয়াতে অকণমান সময় সি থিয় হৈ এনেদৰে চাই মই থাকোঁ বাৰু ওচৰত, নহ'লে পৰিবৰ ভয় থাকেতো। ককা আছে এইটো। অঁ মাতাচোন তুমি, ককা আহা বুলি কোৱা। কাম বন কৰি অকণমান বহিছোঁ, এনেদৰে বহিও ভাল লাগে কেতিয়াবা অকণমান। আকৌ দুপৰীয়া বনাবৰ হ'বই। দুপৰীয়া বনোৱাৰ আগত অকণমান মই নিজৰ যি দুটামান কাম থাকে কাম কৰি অকণমান সময় এনেদৰে বহোঁ আৰু 5-10 মিনিট, বেছি নহয়। এইফালে ই তলৰফালে চাই আছে। আদি হাই কৈ দিয়া। কি খবৰ কোৱা? মই ফুফু যাম কৈ দিয়াচোন। এইফালে চাই কৈ দিয়া। সি কৈ আছে মই ফুফু যাম, খালি ফুফু ফুফু ফুফু। ৰাতি 12টা বজাতো ফুফু। অকলে থাকেতো, সেইটো কাৰণে সি ওলাই যাবলৈ অলপ ইচ্ছা কৰে, কিন্তু আমাৰো তেনেকৈ ওলাই নিয়া নহয়, কেতিয়াবাহে হয়। এনেদৰে ছাতৰ পৰা গাড়ীবোৰ দেখি থাকে, গাড়ীবোৰ চাই থাকে আৰু ওচৰৰ দোকান এখনো আছে, সি মাতি থাকে আইতা আইতা আহা ক'ব লাগে। ককাক মাতা। এতিয়া দুপৰীয়া মই আলুৰ দম বনাইছোঁ। মই আলুৰ দমৰ আপোনালোকৰ ৰেচিপিটো দিম এক্সট্ৰাকৈ, আপোনালোকে নেক্সট ব্লগত পাই যাব। আজি এইটো ব্লগত নেদেখাওঁ, ব্লগটো নহ'লে বহুত দীঘলীয়া হৈ যাব। মই কেনেকৈ বনাইছোঁ, কি কি দিছোঁ, নেক্সট ব্লগত আপোনালোকে পাই যাব। আৰু লগত মই এনেদৰে বেঙেনা, আলু, বিলাহী পিটিকা এখনো বনাইছোঁ। সেইটো ভিডিঅ' বাৰু মই দি দিম। এতিয়া জাষ্ট মই এনেই আপোনালোকক এবাৰ দেখাই দিছোঁ যে আজি দুপৰীয়া লাঞ্চতনো কি আছে। এতিয়া দুপৰীয়া খানাটো বনাই আছোঁ। আপোনালোকে দেখিলে মই আজি ধুনীয়াকৈ পিটিকা এটা বনালোঁ আৰু আলুৰ দম বনালোঁ। দেখাম বাৰু বনাই উঠি কেনেকুৱা হ'ল, কি হ'ল। আৰু মই ফুল ভিডিঅ'টো দিম বেলেগকৈ, ফুল ভিডিঅ'টো আপোনালোকে চাব। আলুৰ দমটো মই কেনেদৰে ফুল ভিডিঅ'ত বনালোঁ, আপোনালোকে ফুল ভিডিঅ'টো চাব। মই নেক্সট দিম আলুৰ দমৰ ভিডিঅ'টো ব্লগটো দিয়াৰ পিছতে। আৰু এতিয়া অলমষ্ট ৰেডি হৈছে আৰু এতিয়া মই থালটো ৰেডি কৰি আপোনালোকক জনাম। তাৰপিছত আমি ভালদৰে খাম আৰু। ভাত পানী খাই মেলি আজৰি হ'লোঁ। এতিয়া অকণমান কাম আছে, আদি এতিয়া অকণমান খুৱাই থওঁ। তাৰপিছত মোৰ অলপ এডিটিঙৰ কাম আছে, এইখিনি সময়তে মই কৰোঁ। অকণমান দুপৰীয়াই অলপ টাইম পাওঁ। টাইম বুলি ক'বলৈ গ'লে মানে 2:30মানৰ পৰা 4টামানলৈকে সি শুৱে। এই 1.5 ঘণ্টা সময়খিনি অকণমান নিজৰ যেন সময় যেন লাগে। সেইখিনি সময়তে মই মোৰ যিখিনি পাৰ্চনেল কাম থাকে, অকণমান যিখিনি মানে সি থাকিলে অলপ ডিষ্টাৰ্ব হৈ কৰিবলৈ, সেইখিনি অকণমান কৰি লওঁ। এতিয়া সেইখিনিকে কৰোঁ। আদি কি খাইছা? হাই কৈ দিয়াচোন। এইফালে চাই কৈ দিয়া মোবাইলত। তুমি মাম খালানে? খালোঁ বুলি কোৱা। কি খালা মামত আজি? ভাতটো খালোঁ বুলি কোৱা। ভাতটো, দালি, আলু, আলু আলু পিটিকা খালোঁ। এতিয়া কি খাই আছা তুমি? চব খাইছা? বাবা দিয়া। আজি কি কি কৰিলোঁ অলপ দেখালোঁ। এতিয়া প্ৰায় সন্ধিয়াই হ'ব হ'ল আৰু অকণমান কাম আছিল, কামখিনিও কৰিলোঁ, অকণমান ৰেষ্টটো ল'লোঁ। আৰু এতিয়া ব্লগটো ভাবিছোঁ ইয়াতে সমাপ্ত কৰোঁ। বিশেষনো কি দেখাই থাকিম, একেখিনি কাম সদায় কৰিব লাগে। খালি আজি অকণমান দেখালোঁ কি কি কৰিলোঁ, কি কি বনালোঁ, স্পেচিয়েল যি বনালোঁ দেখালোঁ। গতিকে আজি মোৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ এটি নতুন ব্লগত লগ পাম। আৰু মোৰ পেজটো যদি আপোনালোকে নতুনকৈ চাই আছে, প্লিজ ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰিব যদি ভিডিঅ'বোৰ ভাল পায়, আৰু লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।